Good morning from Assam. আজি মই আপোনালোকলৈ বুলি লৈ আহিছো পাঁচটা টপ 10 ফোন মতলব 10,000 ৰ ভিতৰত পাব আপোনালোকে যোনটো ফোন আপোনালোকে 10,000 ৰ ভিতৰত কিনিব পাৰিব তাৰ ভিতৰত এটা নাম হ'ল Infinix এই বস্তুটো কি দি আছে আৰু ফিচাৰ কি আছে চাওঁ আহকচোন Infinix ৰ এই মোবাইলটোৰ নাম হ'ল Infinix S5 ইয়াত প্ৰচেছৰ কি দি আছে প্ৰচেছৰ Helio P22 দিয়া আছে লগত MediaTek কিবা এটা হেৰি দিয়া আছে মই চাই পেলাই কৈ দিম আপোনালোকক পিছত তাৰপিছত লগত বেটাৰী MS 4000 দিয়া আছে প্লাছ ডিসপ্লে 6.6 দিয়া আছে HD প্লাছত ক্যামেৰা 13 মেগাপিক্সেল বেক ক্যামেৰা এণ্ড ফ্ৰন্ট ক্যামেৰা 32 মেগাপিক্সেল বেটাৰী আপোনাৰ বেটাৰী 4000 দিয়া আছে এণ্ড প্ৰচেছৰো ভাল দিয়া আছে সকলো ভালে দিয়া আছে ফোনটোৰ দাম হ'ল 9000 টকা নেক্সট ফোনটোৰ নাম হ'ল Infinix Hot 8 ইয়াত প্ৰচেছৰ দিয়া আছে Helio P20 and আপোনাৰ 4GB RAM plus 64GB internal আৰু লগতে আপোনাৰ 5000 বেটাৰী mAh দিয়া আছে আৰু আপোনাৰ লগত 6.52 ইঞ্চ ডিসপ্লে দিয়া আছে আৰু লগতে আপোনাৰ ক্যামেৰা 13 মেগাপিক্সেল প্লাস ফ্ৰন্ট ক্যামেৰা 8 মেগাপিক্সেল ভালেই দিয়া আছে বাৰু একো বেয়া দিয়া নাই লো বাজেটৰ ফোন হয় তাৰপিছত আপোনাৰ দামটো হ'ল 7000 টকা নেক্সট ফোনটোৰ নাম হ'ল Realme 5S ইয়াত প্ৰচেছৰ দিয়া আছে আপোনাৰ Snapdragon 655 and আপোনাৰ 500 battery backup and 14 megapixel plus front camera 13 megapixel HD mini drop display দিয়া আছে লগত display size to 6.5 HD plus দিয়া আছে আৰু 4GB RAM plus 64GB RAM external আপোনাৰ 256GB ইনষ্টল কৰিব পাৰিব external memory লগাব পাৰিব dual sim আৰু লগতে 1 year warranty দিয়া আছে আৰু নেক্সট ফোনটো হ'ল আৰু নেক্সট ফোনটোৰ নাম হ'ল Redmi Note 7 Pro ইয়াত প্ৰচেছৰ দিয়া আছে আপোনাৰ Snapdragon 675 and battery mAh 4000 দিয়া আছে ক্যামেৰা 48 মেগাপিক্সেল প্লাস 5 মেগাপিক্সেল ফ্ৰন্ট ক্যামেৰা 13 মেগাপিক্সেল দিয়া আছে প্লাস ডিসপ্লে সাইজ 6.3 দিয়া আছে আৰু 16 cm দিয়া আছে HD full plus display আৰু লগতে 4GB RAM plus 64GB ROM मतलब internal memory আৰু আপোনাৰ কুইক চাৰ্জ 4.0 সাপোৰ্ট কৰে নেক্সট ফোনটোৰ নাম হ'ল Realme 5i ইয়াত প্ৰচেছৰ দিয়া আছে আপোনাৰ Snapdragon 665 আৰু 2GHz প্ৰচেছৰ লগতে 5000 mAh বেটাৰী প্লাস ক্যামেৰা 12 মেগাপিক্সেল প্লাস 8 মেগাপিক্সেল প্লাস 2 মেগাপিক্সেল প্লাস 2 মেগাপিক্সেল লগতে ফ্ৰন্ট ক্যামেৰা 8 মেগাপিক্সেল দিয়া আছে আৰু ডিসপ্লেটো দিয়া আছে 6.52 ইঞ্চ HD প্লাস ডিসপ্লে আৰু 4GB RAM plus 62GB RAM 4GB RAM আৰু লগতে আপোনাৰ ফাষ্ট চাৰ্জিংও দিয়া আছে টাইপ C আৰু যদি মোক ফোনখিনি আপোনালোকে লওঁ বুলি ভাবে তেনেহলে মই ডেসক্ৰিপচনৰ লিংকখিনি দি দিম তাৰ আপোনালোকে ফ্লিপকাৰ্টত গৈ পেলাই চাই ল'ব নহলে ডেসক্ৰিপচনৰ লিংকখিনি দিয়া থাকিব তাৰ পৰা চাই ল'ব পাৰিব আপোনালোকে কোনটো ভাল লাগে এটো ল'ব পাৰিব গুটেখিনি 10000 ৰ তলত বাজেট ফোন হয় সো মই প্ৰাইসখিনি ডিসপ্লেত লিখি দিম পিছত কিমানকে পৰে এক্সাক্ট প্ৰাইসটো ফোনবোৰ গুটেখিনি ভালে আছে আন্ডাৰ 10000 ৰ ভিতৰত পৰিব সো ইমানখিনি আসলে আজি ভিডিওটো ইমানতে সমাপ্ত কৰো থ্যাংক ইউ সো মাচ